অ ৰিয়াই বহুত কৰি পালি দে আজি তা তয়ো কম পানাই দে কালি আৰু আহিম দিয়ক ন অ গড কেনেকৈ থাকে মই গাঁওখনত আৰু মা পাপা মুখে পঠাব লাগে নে নেতো নাই ইয়াতে আৰু আইতাৰো এতিয়াহে বেমাৰ হ'ব পাৰিলে ইমান ৰ'দ দিছে ক'ত ফাঁচি গ'লো মই বডি ধৰ পেক কৰাৰ কাৰণে পইচা নহা হৈছে এই কেলা মাৰতা বাৰে পইচা মাৰবা পাৰা নাই না আজি পইচা জোগাল হৈ গেলে ক'তনো এই নেটৱৰ্কে নাই কেনে ফোন কৰো ৰিয়া কোনোবাই মাতাহে শুনিছে না কাৰোবাৰ মাত শুনিছো কিজানি কাৰোবাক আমাৰ সহায় লাগে কিজানি বলচোন বলচোন চব বেগটো ঘূৰাই দি এনেকৈ পিটন দিম না নেক্সট টাইম চুৰ কৰিবলৈ সাহস নাপাবি লাগে নেকি সিহঁতক দিবাই লাগে সিহঁতক দিবে নেকি সিহঁতক ক'ৰ পৰা বা চুৰ কৰিবলৈ ওলাইছে দিবে নেকি সিহঁতক দে বেগটো যা কাৰবা বেগটো কাৰবা নাজানো somebody help মাতি লগাই পেলালে মোৰ বেগটো এই গাঁওখন নহয় মানে ইমান লেতেৰা ইয়াত কেনেকুৱা মানুহ থাকে অ বাইদেউ আমাৰ গাঁওখনক লেতেৰা বুলি কোৱাৰ আগতে নিজৰ চহৰখনক এবাৰ চকু ঘূৰাই চাই আহিবা অ হেল্ল' মোৰ চহৰৰ কথা তোমালোক নকওঁতে ভাল হ'ব হাউ ডে ইউ অ চেহেৰি বাইদেউ তোমাৰ এই ইংৰাজী কথাই চহৰত ক'বা আমাৰ ইয়াত গাঁৱত নচলে আৰু শুনা আমাৰ গাঁওখনক যদি আৰু নেক্সট টাইম লেতেৰা বুলি কোৱা চাবা কিন্তু আকৌ কম কি কৰিবা কি কৰি ল'বা কি কৰি ল'ম এই যে চুৰ কৰি নিছিল বেগটো সেই মানুহজনক মাতি এই বেগটো আৰু চুৰ কৰিব দিম আৰু তোমাক নেক্সট টাইম সহায় কৰা মানুহ কোনো নহ'ব এই গাঁওখনত বৰ আহিছে আমাৰ গাঁওখনক লেতেৰা বুলি ক'বলৈ ইমান ধুনীয়াকৈ সহায় কৰি দিলোঁ তাক ধন্যবাদ বুলিতো নক'লে উল্টা পাল্টা বেকাৰ বকিহে থৈ গ'ল ইহঁতক মই এনেকৈ ক'ব নালাগিছিল আৰু ইহঁতে মোক বেগটো আনি দিলে মই সাধাৰণ চৰিটো নক'লোঁ আৰু চৰিটো নক'লোৱে ওলোটাকৈ আৰু মই ইহঁতক কিবা কিবি বহুত সহায় পেলালোঁ এতিয়াতো ইহঁতে মোক ঘৰৰ চিনি নাপাওঁ একো নহয় দে কেইদিনমানতো মই নহয় নানীহঁতৰ ঘৰতে থাকিম কেতিয়াবা লগ পালে তুমি আমাৰ ঘৰত এই বয়সত তোমালোকে স্কুল কলেজত যোৱা টাইমত খেলি আছে এনেকুৱা ইমান ডাঙৰ ছোৱালীকেইজনী আমাৰ গাঁৱত এখনো স্কুল নাই কাৰণ আমাৰ গাঁওখন বহুত সৰু গাঁও তোমালোকৰ গাঁৱত স্কুল নাই এখনো চৰকাৰী স্কুল নাই কাৰি কাৰণে চৰি বেয়া পাই নাথাকিবা চাৰি মানে কি চৰি নহয় চৰি মানে মই তোমালোকক ক্ষমা খুজিছোঁ মানে কালি তোমালোকক বৰ বেয়া কৈ দিলোঁ যে সেইকাৰণে নাই আমি তোমাক বেয়া পাই থকা নাই বেয়া পাই নাথাকিবা আৰু বুলি কৈছিল কিন্তু আইতা কৈছে আৰে তুমি ইয়াত মই তোমাৰ কাৰণে ইয়াত ৱেইট কৰি আছিলোঁ মানে কি কৰি আছিলা মানে তোমাৰ কাৰণে ৰৈ আছিলোঁ ইয়াতে তোমালোকৰ কথা গোটেই ৰাতিটো ভাবিলোঁ মানে কি কথা বা মানে মই ইয়াতেতো থাকিমেই কেইদিনমান আইতাৰ বেমাৰ ভাল নোহোৱালৈকে তোমালোক পঢ়িবানে মই তোমালোকক পঢ়াম বুলি ভাবিছোঁ পঢ়িম পিছে ক'ত পঢ়াবা আমাক এই ফিল্ডখনৰ ওচৰত যে গছজোপা আছে এইখিনিতে পঢ়াম আহিবা আহিম আৰু তোমাৰ লগজনী ক'ত আছে তাই অহা নাই নেকি তাই আজি অহা নাই কিন্তু মই তাইকো লৈ আহিম লগত হ'বনে ঠিক আছে লৈ আহিবা এতিয়া মই গৈ থাকোঁ প্ৰিয়ংকা এতিয়ালৈকে অহা নাই ইমান দেৰি কৰিব লাগেনে হ'ল ৰিয়া ৰিয়া হেৰি এই চহৰৰ পৰা যে বাইদেউজনী আহিছে তাই বোলে আমাক পঢ়াব তই পঢ়িব যাবিনে পঢ়া মোৰ দ্বাৰা নহ'ব দে তোৰ ইচ্ছা আৰু তই যি কৰ ব'ল এতিয়া আমি খেলোঁ তুমি অকলে তোমাৰ লগজনী অহা নাই নেকি
এইখন কিতাপ। ইয়াত জীৱ জন্তু, চৰাই চিৰিকটি, পাহাৰ পৰ্বত, নদী আদি সকলোবোৰ কথাৰ বিষয়ে ইয়াতে লিখা থাকে। তোমাক মই আজি শিকাম। ইয়াতে এনেকৈ এটা গোল দিবা, তাৰপিছত এনেকৈ ঘূৰাই দিবা আৰু এনেকৈ দিবা। অ বুলি কয়। এতিয়া তুমি এটা লিখাচোন। এতিয়া আজিলৈ হ'ল, কালি আকৌ আহিবা। হ'ব। আপুনি আৰু কালি পঢ়াব আহিবনে আমাক? তুমি মোক আপুনি দিব নালাগে নহয়। মোৰ নাম তৃষ্ণা, মোক তৃষ্ণা বুলি ক'বা। হ'ব, আজিৰ পৰা তেনেহ'লে তোমাক মই তৃষ্ণা বুলিয়ে ক'ম। ইমান দেৰি হ'ল, প্ৰিয়ংকাটো অহাই নাই। ৰিয়া, তই কিয় অকলে অকলে বহি আছা আৰু তোৰ মনটো কিয় বেয়া? নামে দেৰি চাগে তোৰ মন বেয়া হ'ল, কিবা হ'ল, তোৰ তাতে কি হ'ল? যা হে আছে হেৰি বাইদেউ তোৰ লগত নালাগে যাম মোৰ লগত। আৰে শুন না ৰিয়া, এইটো কথা তই ঠিকেই কৈছ ৰিয়া। মই এই কিতাপখন পালে নহয় সকলো কথাই পাহৰি যাওঁ। এই কিতাপখনত এনেকুৱা কিছুমান বস্তু আছে যিটো মই কিতাপখন মেলিলেই সকলো বস্তুৱে পাহৰি যাওঁ। চাচোন চা, কিতাপখনত ইমান ধুনীয়া ধুনীয়া বস্তু লিখা আছে। ইয়াতেনো কি আছে? কি এইবিলাক কি আছে? ইয়াতে কি আছে জান? আমাৰ পৃথিৱীখন, নদ নদী, গছ গছনি, আকাশত থকা তৰা, আকাশত থকা চন্দ্ৰ সূৰ্য, এই নিজৰা, এই মানুহবোৰ কেনেকৈ সৃষ্টি হ'ল, কেনেকৈ উৎপত্তি হ'ল, এইবোৰ সকলো কথা ইয়াত এই বস্তুখিনি এই কিতাপখনত পোৱা যায়। বুজিছ ৰিয়া? ইয়াৰ পৰা ইমান কথা জানিব পাৰি। তেনেহ'লে ময়ো তোৰ লগত চেহেৰী বাইদেউটোৰ তাত পঢ়িব যাম। মোক পঢ়াব না? অঁ, কিয় নপঢ়াব? কালিৰ পৰা তয়ো মোৰ লগত ওলাবি, আমি দুয়োটা একেলগে পঢ়িম। আজি তুমি আহিছা? অঁ। আৰু তোমালোকে আহিছা? আৰু প্ৰিয়ংকা, তুমি কালি যে পঢ়াইছিলো সেইখিনি পঢ়া। মই কালি চহৰলৈ যাম। এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কাম আছে। কি কৰা যাতে কামটো সুকলমে হয়। কি ইম্পৰ্টেণ্ট কাম তৃষ্ণা? আৰু কিয় যাবা? মানে তোমালোকে নুশুনাকৈ নেৰা। ঠিক আছে, কৈ দিম দিয়া। কাৰণ তোমালোকৰ গাঁৱৰ এখন চৰকাৰী স্কুল হ'বলৈ গৈ আছে আৰু সেইকাৰণে চহৰৰ পৰা মোক মাতিছে কিবা কিবি কথা আলোচনা কৰিবৰ কাৰণে। কি আমাৰ এখন স্কুল হ'ব? এতিয়া আৰু আমাক কোনেও গাঁৱৰ গাঁৱলীয়া বুলি নকয়, কাৰণ এতিয়া আমিও শিক্ষিত হৈ উঠিম আৰু আমাৰ গাঁৱৰ সকলো সৰু সৰু ল'ৰা ছোৱালী এতিয়া স্কুললৈ যাব, কোনেও অশিক্ষিত হৈ নাথাকে। তৃষ্ণা, তুমি যে আমাৰ কাৰণে ইমান ডাঙৰ উপকাৰ এটা কৰিলা, আমাৰ গাঁওখনৰ কথা ইমান ভাবিছা তুমি, তোমাক যে আমি কি বুলি ধন্যবাদ দিম। তোমালোকৰ কাৰণে যে মই এইখিনি কৰিব পাৰিছোঁ, এইখিনি মোৰ সৌভাগ্য। মোৰ পঢ়াখিনিতো কিছু কামত খাটিছে, জ্ঞান দিলে কমি নাযায় নহয়, বাঢ়িহে গৈ থাকে। কিন্তু আমাৰ গাঁৱতে এখন স্কুল হ'ব, আমিও যাম। এতিয়া তোমালোকে এই কিতাপকেইটা ঘৰত লৈ যোৱা। এতিয়া আজিলৈ হ'ল, আৰু এই কিতাপকেইখন তোমালোকে ঘৰত লৈ গৈ প্ৰেক্টিছ কৰি থাকিবা দেই। হ'ব। আৰু তোমালোকে ঘৰত পঢ়িবা, কিন্তু নপঢ়িলে চব পাহৰি যাবা, পঢ়ি থাকিবা। Guys, can we hug? Why not?